লিমিটেডৰ কৰ্মকৰ্তা তথা শুভাকাংক্ষী ৰাইজ, আমি আগবাঢ়িছোঁ আজিৰ অন্য এক কাৰ্যসূচীৰে। ইয়াৰ পাছতেই আমি নমস্কাৰ বন্ধু বান্ধৱীসকল, আলোড়ন এগ্ৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কথা হ'ল কি, আজি 2016 চনতে গঠন কৰা এটি আত্মসহায়ক গোটে বৰ্তমান পৰ্যায়ত এটি কোম্পানী গঠন কৰিবলৈ সক্ষম হৈছে। গতিকে তাৰে এখনি আজি সাধাৰণ সভা আছে। সাধাৰণ সভাখনিত বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। গতিকে ভিডিঅ'টোৰ জৰিয়তে আমি তাকে দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। ধন্যবাদ। কোম্পানী লিমিটেডৰ কৰ্মকৰ্তা তথা শুভাকাংক্ষী ৰাইজ, আমি আগবাঢ়িছোঁ আজিৰ অন্য এক কাৰ্যসূচী বৃক্ষৰোপণৰ বাবে। যি বৃক্ষৰোপণ কাৰ্যসূচীৰ বাবে আমন্ত্ৰণ কৰি আনিছিলোঁ তিনিটিয়া আহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সন্মানীয় শ্ৰীযুত ৰমেন দুৱৰা ডাঙৰীয়া দেৱক। তেখেতক এখনি ফুলাম গামোচাৰে মৰম যাচিব আলোড়ন এগ্ৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ অধ্যক্ষ সৰ্বানন্দ বৰুৱাদেৱে। এয়া তেখেতক মৰম যাচিছে। ইয়াৰ পাছতেই আমি বৃক্ষৰোপণ কৰিবৰ বাবে তেখেতক আগবঢ়াই নিবৰ বাবে অধ্যক্ষদেৱক অনুৰোধ জনাইছোঁ। আৰু এই প্ৰতিষ্ঠিত এই মুহূৰ্তৰ পৰা ইতিমধ্যে গোটেই ভাৰতৰ চৰকাৰৰ পৰা ইতিমধ্যে এই কোম্পানীয়ে পঞ্জীভুক্ত হৈছে। মই অতিকে আশাবাদী পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আলোড়ন যাতে আগবাঢ়ক আৰু আগবাঢ়ক আৰু আগবাঢ়ক। বিষয়াদেৱে আমাৰ আজি কাৰ্যালয় উন্মোচন কৰিবলৈ আগবাঢ়িছে। উৰুলি এটা দিব। আজি অনুষ্ঠানত মই উপস্থিত থাকিব পাই নথৈ আনন্দিত হৈছোঁ। বিশেষকৈ বৰ্তমান চৰকাৰৰ দিনত কৃষকসকলৰ আৰ্থ-সামাজিক উন্নয়নৰ স্বাৰ্থত প্ৰতিটো এডিঅ' চাৰ্কলৰ দিনত একোটাকৈ ইচ্ছুক কৃষকসকলৰ মাজত প্ৰডিউচাৰ কোম্পানী গঠন কৰি পেলাই পঞ্জীয়ন কৰিবলৈ যিটো
যুঁজা কৰি আছে। ঠিক তেনেকুৱা সময়তে নাৰায়ণপুৰ ৰেডিঅ' চাৰ্কলৰ অধীনত আলোড়ন এগ্ৰ' প্ৰডিউচাৰ কোম্পানী লিমিটেডে কেইজনমান থলুৱা কৃষক উদ্যমী কৃষকসকলৰ মাজত একত্ৰিত হৈ এটি কোম্পানী লিমিটেড ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে। মৰণা মেচিন আৰু মাটি ৰোৱা মেচিন ইত্যাদি তেওঁলোকে কিছুমান যন্ত্ৰ পাতিও আহিলে আমি লোৱা দেখা গৈছে। গতিকে আৰু আমাৰ কৃষি বিভাগৰ নীতি নিয়ম মানি তেওঁলোকে শাৰী পদ্ধতিটো আমি খেতি কৰা দেখা পাইছোঁ। আমি পথাৰত তেওঁলোকে যিটো পদ্ধতিয়ে এবাৰ কঠীয়া পাৰিছে, আমাৰ উন্নত জাতৰ এবাৰ ৰঞ্জিত ধান আনিছে তেওঁলোকে আৰু বিভিন্ন বৰধানো আনিছে, কিন্তু তেওঁলোকে খুব সুন্দৰ পদ্ধতি ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি ভৱিষ্যতেও তেখেতলোকৰ পৰা সহায় সহযোগ পাম বুলি আশা কৰিছোঁ। এতিয়া আমাৰ প্ৰিণ্ট মিডিয়া মাননীয় জগত গগৈ আমাৰ সভাত উপস্থিত আছে, তেখেতকো ৰাইজক উদ্দেশ্যি দুআষাৰ ক'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। জয় জোৱান জয় কিষাণ। জোৱানৰ আজি কিষাণৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে, এইটো এটা ভাল লগা বিষয়। আৰু মই ভাবিছোঁ আমি কৰিব নোৱাৰা এনেকুৱা কোনো কাম নাই, প্ৰমাণ কৰি দিছে আমাৰ এগ্ৰ' প্ৰডিউচাৰ কোম্পানী বিষয়ে মই আপোনালোকক ক'বলৈ ওলাইছোঁ। এই কোম্পানীটো কেনেকৈ গঠন হ'ল প্ৰথম অৱস্থাৰ পৰা আপোনালোকক কৈ যাম। আৰু কোম্পানীটোনো কি, আপোনালোকৰ অংশীদাৰিত্বনো কি, এই বিষয়ে মই আপোনালোকক ক'ম। প্ৰথমতে আমি 12জন আমাৰ সদস্য আছিলোঁ। 12জন ল'ৰাই লগ খাই পেলাই আমি এতিয়া আত্মসহায়ক গোট গঠন কৰিছিলোঁ। সেই আত্মসহায়ক গোটটো গঠন কৰাৰ পাছতেই আমাৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য আছিলে যে আমি 12জন সদস্যনো কেনেকৈ ইয়াতে থাকি প্ৰতিষ্ঠিত হ'ব পাৰোঁ। আমাৰ সদায় সেইটো চিন্তা আছিলে যে 12জন সদস্যক আমি বাহিৰলৈ নপঠিয়াকৈ ইয়াতে থাকি কেনেকৈ আমি ইনকাম কৰি যে নিজৰ ওপৰত নিজে প্ৰতিষ্ঠিত হ'ব পাৰোঁ, সেইটো চিন্তা তেতিয়াও আছিলে, এতিয়াও আছে। সদায় কাৰণে আমি কাম কৰি গ'লোঁ আৰু কাম কৰি পাইছোঁ। ক'বলৈ বিচাৰিছোঁ যে আলোড়ন এগ্ৰ' প্ৰডিউচাৰ কোম্পানী লিমিটেড, আপোনালোকে নামটো দেখিছে। আলোড়ন এগ্ৰ' প্ৰডিউচাৰ কোম্পানী লিমিটেডনো কিয় নামটো এনেকৈ হ'ল মই আপোনালোকক ক'ব বিচাৰিছোঁ। আলোড়ন এগ্ৰ' প্ৰডিউচাৰ কোম্পানী লিমিটেড বুলি আমি নামটো কোৱা আৰুতো কাৰণ আছে। কোম্পানীটো যেতিয়া গঠন হয়, কোম্পানীবিলাক ভাৰত চৰকাৰৰ অন্তৰ্গত ৰেজিষ্ট্ৰেশ্যন হয় আৰু সেই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াত বিভিন্ন ধৰণৰ কোম্পানী থাকে। ভাৰতত কোনোবা কনষ্ট্ৰাকশ্যন কোম্পানী আছে, কোনোবা অন্যান্য কোম্পানী আছে, তেনেকুৱা বিভিন্ন টাইপৰ কোম্পানী থাকে। গতিকে সেই কোম্পানীৰ ভিতৰত আমাৰ কোম্পানীটো হ'ল কৃষক উৎপাদক। সম্ভৱ গগৈ, তেখেতকো আমি আমাৰ ফালৰ পৰা যি শ্বেয়াৰ কাম কৰিছিলোঁ, তেখেত আমাৰ মাজত বৰ্তমান নাই। জয় জয়তে আমাৰ মাজত আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি ৰাইজক উদ্দেশ্যি আৰু এই আলোড়নৰ আজি জন্মদিন বুলিয়ে ক'বলৈ বাধ্য হৈছোঁ, কিয়নো আমি আজিৰ পৰা 2000